Good morning friends, এয়া ৰাতিপুৱা চাহ বনাই আছো আৰু এতিয়া চাহ খাব লৈছো বিস্কুটেৰে। নমস্কাৰ, স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লে। মই ফুপালিয়ে। তো ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই ভাবিলো ব্লগিং কৰো। বহুত দিন একো ভিডিঅ' দিব পৰা নাই, এনেকুৱা আৰু বিশেষ দেখাব লগাও নাথাকে আৰু কেতিয়াবা থাকিলেও মানে দৌৰাদৌৰিতে ভিডিঅ' কৰিব থাকি যায়। সেই ভাবিলো আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰো। তো আমি ৰাতিপুৱাই চাহ খাই ভাত খাই উঠিলো। এতিয়া ৰুটি বনাবলৈ লৈছো। মা খাম। কি খাবি? দৈ। ৰাতিপুৱা দৈ খাবি? দৈ নাখাম। এয়া ৰুটি বনোৱা হৈ গ'ল। এতিয়া আমাৰ টুটুমাক ব্ৰেড আৰু দৈ খাবলৈ দিছো। এয়া আৰু এইফালে দি কাৰ্টুন চাই আছে মোবাইলত। হাই গাইজ, আমাৰ ৰাতিপুৱাৰ সাজ খোৱা হৈ গ'ল। এতিয়া অলপ ভাবিলো মেষ্টা টেঙাৰ জেলি জাম বুলি কয়, সেইটো বনাই চাওঁ। আগতে বনাই পোৱা নাই। মই জাম জেলি এইবিলাক খাই বৰ ভাল নাপাওঁ, কিন্তু ছোৱালীজনীয়ে খাই শুকান ৰুটিৰ লগত খাই ভাল পায়। সেয়ে ভাবিলো যিহেতু মেষ্টা টেঙাৰ গুটি ঘৰতে আছে, তো বনাওঁ, কেনেকুৱা হয় আপোনালোকক দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মেষ্টা টেঙা আমাৰ ডাঙৰীয়াই ৰুইছিলে আৰু ইয়াৰে জেলি বনাম এতিয়া। এয়া মেষ্টা টেঙাখিনি কাটি লৈছোঁ। এতিয়া টেঙাখিনি সিজিবলৈ দিছোঁ। এতিয়া টেঙাখিনি উতল আহিছে, এয়া চাওক। আৰু টেঙাখিনি উতলি থকালৈকে ইয়াৰ ফেন ওলাই থাকিব। এই ফেনখিনি মই কাঢ়ি থাকিম। এতিয়া মেষ্টা টেঙাখিনি মই চেকি লৈছোঁ। এয়া মই কাপেৰে জুখি লৈছোঁ। এতিয়া সেই একেখন কেৰাহীতে আকৌ উতলিবলৈ দিছোঁ আৰু এয়া নেমুৰ ৰস দিছোঁ। এতিয়া চেনি দিছোঁ আৰু মাজে মাজে ইয়াৰ ফেনখিনি তুলি আছোঁ। এতিয়া আমাৰ জেলিখিনি হৈ গ'ল ধুনীয়াকৈ। এতিয়া কাছৰ বৈয়াম এটাত গৰমে গৰমে মই ভৰাই থ'ম। এয়া চাওক, দেখাত কিমান ধুনীয়া হৈছে। আমি এতিয়া চাহ খাব ওলাইছোঁ। এয়া লুচি বনাইছোঁ আৰু কালি যে টেঙা মৰাৰ জেলি বনাইছোঁ, সেইটো দি আজি টেষ্ট কৰি চাম কেনে লাগে। লুচিৰ লগত খাম না বেবি? কি খাবি? জেলি। এই আমাৰ কলিজাৰ লুচিটো বেলেগ ডিজাইনৰ, খালি এনেকা ডিজাইনৰে লাগে না তোমাক বেবি? আৰু এই চাহ আৰু এয়া জেলিটো লৈছোঁ।